হেল্ল' ষ্টুডেণ্টছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। আমি যোৱা ক্লাছত শিকিছিলোঁ যে উত্তল দাপোন এখনে কেনেদৰে প্ৰতিবিম্ব গঠন কৰে। আজি আমি শিকিম যে গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিফলনৰ বাবে চিহ্ন প্ৰথা, যে কোনফালে দাপোনৰ কোনফালে লক্ষ্যবস্তু ৰাখিলে ধনাত্মক হয়, কোনফালে প্ৰতিবিম্ব গঠন হ'লে ঋণাত্মক হয়। প্ৰথমতে চাম আমি এখন অৱতল দাপোন। যিহেতু অৱতল দাপোনৰ এইটো এটা মেৰু, এইটো হ'ব ফকাছ, এইটো হ'ব ভাস্কেন্দ্ৰ। গতিকে আমি যদি ইয়াক এডাল সংখ্যাৰ সৈতে তুলনা কৰোঁ, অৰ্থাৎ আমি মেৰুটোৰ এই দাপোনখনক আমি সংখ্যাৰ 0 লগত তুলনা কৰিম, অৰ্থাৎ এইটো চাইডে এইফালে হ'ব ধনাত্মক আৰু এইফালে হ'ব ঋণাত্মক। অৰ্থাৎ অৱতল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ দূৰত্ব হ'ব সদায় ঋণাত্মক আৰু প্ৰতিবিম্ব যদি এইফালে গঠন হ'ব প্ৰতিবিম্ব হ'ব ধনাত্মক, আৰু যদি এইফালে গঠন হ'ব প্ৰতিবিম্ব হ'ব ঋণাত্মক। তাৰপিছত চাম অৱতল দাপোন এখনত ফকাছ দৈৰ্ঘ্য ধনাত্মক হ'ব নে ঋণাত্মক হ'ব। যিহেতু অৱতল দাপোন এখন ফকাছ দৈৰ্ঘ্যটো বাওঁফালে আছে, মেৰুৰ পৰা বাওঁফালে আছে, গতিকে অৱতল দাপোনত ফকাছ দৈৰ্ঘ্য ঋণাত্মক হ'ব। সকলোৱে বুজি পালোঁ যে অৱতল দাপোন এখনত ফকাছ দৈৰ্ঘ্য ঋণাত্মক, লক্ষ্যবস্তুৰ দূৰত্ব ঋণাত্মক। এতিয়া চাম আমি এখন উত্তল দাপোন। উত্তল দাপোনত কি হয়, আৰু এটা বস্তু আমি লক্ষ্য কৰিম যে যদি প্ৰতিবিম্ব ওপৰৰ ফালে গঠন হয়, অৰ্থাৎ এইফালে, অৰ্থাৎ এনেকুৱা কৰি এইফালে গঠন হয়, এইফালে গঠন হ'লে প্লাছ, তলফালে গঠন হ'লে মাইনাছ। অৰ্থাৎ প্ৰতিবিম্বটো যদি থিয় হয় তাই প্লাছ হ'ব, প্লাছ, আৰু যদি প্ৰতিবিম্বটো ওলোটা হয় মাইনাছ হ'ব। এইখিনি বুজি পালোঁ অৱতল দাপোনৰ ক্ষেত্ৰত যে লক্ষ্যবস্তু এটা ক'ত ৰাখিলে ক'ত প্ৰতিবিম্বটো গঠন হ'ব, বা প্ৰতিবিম্বৰ চিনটো কি হ'ব, ধনাত্মক হ'ব নে ঋণাত্মক হ'ব, ফকাছ দৈৰ্ঘ্য ঋণাত্মক হ'ব নে ধনাত্মক হ'ব। তাৰপিছত চাম আমি যে উত্তল দাপোন এখনত লক্ষ্যবস্তু ঋণাত্মক হয় নে ধনাত্মক হ'ব, বা প্ৰতিবিম্ব ঋণাত্মক হয় নে ধনাত্মক হ'ব, বা ফকাছ দৈৰ্ঘ্য কেনেকুৱা হ'ব। চিত্ৰত এখন উত্তল দাপোন। এতিয়া আমি উত্তল দাপোনৰ ফালে চাম যে উত্তল দাপোনত ফকাছটো যিহেতু মেৰুৰ পৰা বা দাপোনৰ পৰা সোঁফালে থাকে, গতিকে উত্তল দাপোনত ফকাছ হ'ব সদায় ধনাত্মক, আৰু ভাস্কেন্দ্ৰ সদায় ধনাত্মক হ'ব। যিহেতু প্ৰতিবিম্বটো লক্ষ্যবস্তুটো সদায় এইফালে থাকে, গতিকে উত্তল দাপোনতো লক্ষ্যবস্তু হ'ব সদায় ঋণাত্মক, মাইনাছ ঋণাত্মক। আৰু যদি ওপৰ ফালে গঠন হ'ব, লক্ষ্যবস্তুটো যিহেতু ওপৰ ফালে থাকে, সেইফালে লক্ষ্যবস্তু এইচটো হ'ব পজিটিভ, যিহেতু প্ৰতিবিম্বটো ওলোটা বা কেতিয়াবা অৰ্থাৎ ওলোটা ফালে গঠন হ'লে প্ৰতিবিম্বটো হ'ব ঋণাত্মক। মই সকলোৱে বুজি পালোঁ। এতিয়া চাম আমি দাপোনৰ সূত্ৰ আৰু বিবৰ্ধন, যে দাপোনৰ সূত্ৰ কি আৰু দাপোনৰ বিবৰ্ধন মানে কি। চিত্ৰত এন এখন অৱতল দাপোন। এতিয়া আমি চাম যে লক্ষ্যবস্তুৰ দূৰত্ব কি, প্ৰতিবিম্বৰ দূৰত্ব কি, বা ফকাছ দৈৰ্ঘ্য কি। মেৰুৰ পৰা এফ বিন্দুলৈ দূৰত্বখিনি হ'ল ফকাছ দৈৰ্ঘ্য এফ। আৰু যদি লক্ষ্যবস্তু এটা চিত থাকে, অৰ্থাৎ এই বি এটা লক্ষ্যবস্তু, দাপোনখনৰ পৰা এই লক্ষ্যবস্তুটোৰ দূৰত্বটো হ'ল ইউ, আৰু ধৰক প্ৰতিবিম্ব চিতে গঠন হ'ল, দাপোনখনৰ পৰা ভাস্কেন্দ্ৰলৈ যিমানখিনি দূৰত্ব আছে সেইটো হ'ব প্ৰতিবিম্ব দূৰত্ব। বুজি পালোঁ। এতিয়া আমি চাম দাপোনৰ সূত্ৰ কি। দাপোনৰ সূত্ৰটো হ'ল যে 1/v প্লাছ 1/u সমান 1/f। ইয়াত ভি হ'ল প্ৰতিবিম্বৰ দূৰত্ব, মানে দাপোনখনৰ প্ৰতিবিম্ব কিমান দূৰত গঠন হৈছে। তাৰপিছত ইউ হ'ল লক্ষ্যবস্তুৰ দূৰত্ব, অৰ্থাৎ দাপোনখনৰ লক্ষ্যবস্তু ক'ত ৰখা হৈছে, আৰু এফ হৈছে ফকাছ দৈৰ্ঘ্য, অৰ্থাৎ মেৰু আৰু এফ বিন্দুৰ মাজৰ দূৰত্ব। সকলোৱে বুজি পালোঁ। তাৰপিছত চাম আমি বিবৰ্ধন। এতিয়া আমি চাম গোলাকাৰ দাপোনৰ বিবৰ্ধন মানে কি, গোলাকাৰ দাপোনে কেনেদৰে বিবৰ্ধন সৃষ্টি কৰে। বিবৰ্ধন মানে হ'ল যে লক্ষ্যবস্তুতকৈ প্ৰতিবিম্বটো কিমান ডাঙৰ বা কিমান সৰু। যদি লক্ষ্যবস্তু এইটো হয়, যদি প্ৰতিবিম্ব হ'ব এইটো হ'লে ইয়াতকৈ এইটো কিমান ডাঙৰ,
আৰু লক্ষ্যবস্তু যদি এনেকুৱা হয় প্ৰতিবিম্বটো যদি এইটো হয় তেতিয়া বিবৰ্ধন কেনেকুৱা হ'ব আমি এটা বিবৰ্ধন এটা সূত্ৰ আছে সেই সূত্ৰৰ সহায়ত লিখিব পাৰিম বা বিবৰ্ধনক এম আখৰেৰেও লিখা হয় ইয়াক আৰু ওপৰত হ'ব প্ৰতিবিম্বৰ উচ্চতা ইয়াক আমি এইচ ডেচেৰে লিখিব পাৰোঁ আঁতৰত যাব লক্ষ্যবস্তুৰ উচ্চতা ইয়াক আমি এইচেৰে লিখিব পাৰিম বা আৰু এটা সূত্ৰ আছে যে বিবৰ্ধনটো লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্বৰ লগত কেনেদৰে সম্পৰ্কিত বিবৰ্ধনটো আমাক আমি এনেদৰেও লিখিব পাৰিম এইচ ডেছ ডিভাইড বাই এইচ বা মাইনাছ ভি বাই ইউ অৰ্থাৎ মাইনাছ প্ৰতিবিম্বৰ দূৰত্ব ডিভাইড বাই লক্ষ্যবস্তুৰ দূৰত্ব আৰু এতিয়া আমি লক্ষ্য কৰিম বিবৰ্ধনৰ এম যদি মাইনাছ থাকে যে বিবৰ্ধনৰ মানৰ আগত যদি ঋণাত্মক চিন থাকে তেতিয়া আমি বুজিম প্ৰতিবিম্বটো হ'ব হট আৰু যদি বিবৰ্ধনৰ আগত এম ইজ ইকুৱেল টু প্লাছ আছে তেতিয়া প্ৰতিবিম্বটো হ'ব অসৎ বুজি পালোঁ আমি সকলোৱে অৰ্থাৎ বিবৰ্ধনৰ যদি আগত ঋণাত্মক চিন থাকে তেতিয়া প্ৰতিবিম্বটো হ'ব সৎ কাৰণ আনহাতে বিবৰ্ধনৰ মানৰ আগত যদি ধনাত্মক চিন থাকে তেতিয়া প্ৰতিবিম্বটো হ'ব অসৎ ধন্যবাদ সকলোকে যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কোনো ডাউট থাকে তেতিয়াহ'লে আপোনালোকে সকলোৱে কমেণ্ট বক্সত কমেণ্ট কৰিব